এই আপোনাৰ নামটো কৈ দিয়ক ভিডিঅ'ৰ কাৰণে ভিডিঅ' বনাই আছে बसंती मेरी जान आई लव यू मेरी क्यूटी बाई तू मेरी दीवानी यही नहीं अभी और सुनिए হয় আপুনি ইয়াত আহিলে কিমান বছৰ হ'ল মোৰ আপোনাৰ এতিয়া 7 বছৰ হ'ল 7 বছৰ মানে আহি আছে মানে ছেকেণ্ড ইয়াৰ পঢ়ে মই ফাৰ্ষ্ট ইয়াৰ পঢ়ো এইফালে ছেকেণ্ড ইয়াৰ পঢ়ে এইফালে বা বহি আছে তোমাৰ নামটো কৈ দিয়া মোৰ নাম দীপিকা দত্ত আৰু গাইছ এইফালে মানে কলেজ ফ্ৰেণ্ড হাই কৈ দিয়া ये तो मजा है हिंदुस्तान के চিনি পাই আছো গাইছ মই মানে ফাইনেলি ওলাই হ'ল আৰু এই চশমাটো লাগে মোৰ আমাৰ ট্ৰেডিশনাল ড্ৰেছ আৰু গাইছ মানে এইবিলাক যিমান ডেকোৰেশ্যন দেখিছে এইবিলাক বৃন্দাবন মানে যিমানখিনি ডেকোৰেশ্যন দেখিছে চ' মানে পুনা মামাই কৰিছে আৰু আমাৰ ভিডিঅ'বোৰ কেৱল মাত্ৰ মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে ইয়াত যাতে কোনো ভুল ভাবি নলয় আৰু যোনে ধেমালি বুজি নাপায় এই ভিডিঅ'টো নিশ্চয়কৈ গুচি গ'লেই হ'ল তো সেই গাইছ ৱেলকাম টু মাই বেক চেনেল চতিয়া ব্লগ বয় আৰু গাইছ মানে আজি আমাৰ গাঁৱতে ৰাস আছে চেনিমাৰী গাঁৱত আমাৰ নিজৰ ঘৰ তো তাতে ৰাস আছে আপোনালোকৰ ৰাসৰ মানে বেলেগকৈ মানে ভিডিঅ' বনাম এইটো ৰিয়েকশ্যন ভিডিঅ' বনাইছোঁ আৰু ব্লগ লগাইছোঁ बना ओ सॉरी তো মানে ৰাসৰ ভিডিঅ' বেলেগকৈ যাব আৰু এইটো মানে ব্লগ ভিডিঅ' ৰিয়েকশ্যন গান ৰিয়েকশ্যন কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি পেলাই জনাব তো ভিডিঅ'টো চাওক আৰু এনজয় কৰক तुमको दिखा दे बा কেমেৰামেন নেতাজী জিন্দাবাদ 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 গাইছ মই এতিয়া আহিছে মানে এই সাউণ্ড চিষ্টেমৰ ওচৰত নামটো কৈ দিয়া এইফালে ফ্ৰেণ্ড মোৰ साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो জিকু নাম জিকু কি লিখা এবাৰ কৈ দিয়া আৰু দাস জিকু দাস লিখে আৰু লগ পাই বহুত ভাল লাগিল প্ৰতি বছৰ মানে আহে আৰু প্ৰতি বছৰ মানে লগ পাওঁ ভাল লাগে নামটো কৈ দিয়া কিবা আছে নামটো কেইবছৰ হ'ল ইয়াত আহি থকা 5-6 বছৰ মানে একেলগে মানে ইয়াত ৰাস চাই আছো আমি আৰু গাইছ ইফালে সাউণ্ড চিষ্টেম দাদাই মিলাই মিলাই আছে আৰু ইফালে লাইট চাইট মানে ফিলিং কৰা আছে হয় আৰু এখেতসকলে আহিছে আৰু গাইছ मुझे कुछ दिखाई नहीं दे रहा बा মানে ছোৱালী ভইচ দিব মানে এজনী মেম আহিছে এই আপোনাৰ নামটো কৈ দিয়ক ভিডিঅ'ৰ কাৰণে ভিডিঅ' বনাই আছে নমস্কাৰ মোৰ নাম কংকনা দাস আপুনি ইয়াত আহিলে কিমান বছৰ হ'ল মোৰ আপোনাৰ এতিয়া 7 বছৰ হ'ল 7 বছৰ মানে আহি আছে মানে ৰেগুলাৰ মানে আহি আছে यही नहीं अभी और सुनिए 7 বছৰ হ'ল মানে আহি থকা মানে বহুত ভাল লাগিছে আৰু মোৰ শিৱচৰহে মনত আছে দেই भगवान तेरी लीला আৰু বাকী আপোনাৰ ল'ৰা আছিল নহয় ল'ৰা আছে আৰু যি কি নহওক মেমক লগ পাই ভাল লাগিল আৰু আগৰ নিচিনা এইবাৰ ৰাখি ভাল হয় অসীম দা আছিল হয় আৰু এতিয়া মই যাওঁ অসীম দাক লগ কৰিব খোল বজোৱা মোৰ ওচৰত মানে এইফালে অসীম দা বহি আছে অসীম দা আপোনাৰ নামটো নিজে কৈ দিয়ক ফুল নাম হয় মোৰ নামটো শ্ৰী অসীম দাস হয় মোৰ বিশ্বনাথ ঘাট হয় ঘৰ মোৰ বিশ্বনাথ ঘাটত পুৰণি গাঁও হয় বিশ্বনাথ ঘাট পিকনিক প্লেচ যাব হয় মোক নিশ্চয় পাব হয় মই ৰাখোঁ থাকোঁ আৰু গাইছ মানে কি অসীম মানে কিমান বছৰ হ'ল আপুনি ইয়াত মানে খোল বজাই থকা আৰু আহি থকা মোৰ ইয়াত 5 বছৰ হ'ল 5 ইয়াৰ্ছ হ'ল হয় হয় ইয়াতে মই আৰু বহুত ভাল লাগিছে ইয়াত আপুনি কিমান ধুনীয়াকৈ কিমান বজাই যে হাত চাত নিবিষায় বোলে হাত বিষাই কি কৰিব উপায় নাই আজি চেনিমাৰী বাৰু লগ পাই ভাল লাগিল প্ৰথম নিশাৰ নিবেদন শ্ৰীকৃষ্ণৰ তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কেলিগোপাল নাচ তথা নৃত্য নাটিকাসমূহ আমি আগবঢ়াব ওলোৱা আৰু গাইছ এইটো মেকআপ ৰুম সেই মেকআপ কৰি আছে এইফালে কৃষ্ণ প্ৰথমতে কৰি আছে অ' হাই 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 বাই 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 বাৰু ৰাসত দেখামেই এইফালে এই মুনু এবাৰ চাই দিয়া অঁ মেকআপটো ইমান অঁ এন্ধাত দেখিয়ে পোৱা নাই ভালকৈ বাৰু এইটো মেকআপ কৰি আছে দে মুনু এইফালে চাই দিয়া হয় এইয়া মেকআপ কৰি আছে কৃষ্ণ লৈ আছে প্ৰথম
প্ৰথমতে ইয়ে কৰিছে মেকআপ বাই বাই দিছে তো গাইছে এয়া দেখিব পাইছে গান মাৰি ষ্টাৰ্ট হৈ আছে কিন্তু আপোনালোকক মই ৰাসৰ ভিডিঅ' এক্সট্ৰাকৈ দেখাম মানে কি ডেছক্ৰিপশ্যনত মোৰ গোটেই ৰাসৰ ভিডিঅ' দি থোৱা আছে পাৰ্ট 1 পাৰ্ট 2কৈ এনেকৈ মানে 15টা ভিডিঅ' দি থোৱা আছে চৰি 14টা আপোনালোকে চাবগৈ কিন্তু সেইটো ৰিয়েকশ্যন ভিডিঅ' বনাইছোঁ আৰু ডেছক্ৰিপশ্যনত চাবগৈ ৰাসৰ ভিডিঅ' দি থোৱা আছে মানে এইবিলাক যিমানখিনি ডেক'ৰেশ্যন দেখিছে এইবিলাক বৃন্দাবন মানে যিমানখিনি ডেক'ৰেশ্যন দেখিছে চব মানে পুনা মামাই কৰিছে আৰু এখেতে কৈ দিয়ক আপোনাৰ ঘৰ मुंह से सुपारी निकाल के बात कर रहे মোৰ ঘৰ বিশ্বনাথ ঘাট নতুন গাঁৱত হয় মোৰ নাম এই পোনা দাস হয় আৰু মই ছেভিংছৰ কাম কৰি ফুৰোঁ হয় আৰু মানে এয়া আমাৰ ৰাসৰ যিমানখিনি মানে কিবা ভাৱৰীয়া খেলা শিকাইছে চব মানে পুনা মামাই শিকাইছে হয় মই যিকণ মোৰ অভিজ্ঞতা আছে কৃষ্টি হিচাপত হয়। বা মহাৰাসৰ হিচাপত হয়। সেইখিনি মই অভিজ্ঞতাৰে মই ইয়াত কণ কণ শিশুসকলক শিকাই পেলাই হয়। এই প্ৰদৰ্শন কৰাম হয় আৰু মামাই বোলে মোক বেয়া পাইছে মোকে নহয় আমাক বেয়া পাইছে কিয় বেয়া পাইছে এওঁ লগৰ কেইজনমানে বেয়া পাইছে কিয় জানে তেওঁলোকে মোৰ পৰহিয়ে কেঁকুৰা দিম বুলি মই কৈছোঁ মোৰ যদি ৰাগ আছে মোক বেয়া কথা থাকিম বুলি এটা কৈছোঁ গতিকে সিহঁতক বেয়া পাইছে বেয়া কথাও নাই কোৱা তাকে এখন ধেমালি কৰিলে ধেমালি কৰিছোঁ ভাল লাগিছে এনেকৈ শিকাই আহি আছে কেইবছৰ ইয়াত শিকোৱা মামা মোৰ ইয়াত এতিয়া 6 বছৰ চলি আছে আৰু মই অন্যান্য জেগাতো কৰোঁ আৰু যদি মাতিব হয় আপোনাৰ কণ্টেক্ট নম্বৰটো কৈ দিয়ক 7086367566 হয় মোৰ স্কুলতো আহি আছে আপোনালোকে লিখি লওক আৰু যদি এনেকৈ ৰাস পাতিব মন গৈছে বা মন আছে তেতিয়া আপোনালোকে মাতিব পাৰে এওঁলোকক হয় তো কিবা ক'ব কৈ দিয়ক যাৰ ইচ্ছা আছে এটা তাৰিখ বা হেৰি মিলিলে তেনেকুৱাত যাব পাৰোঁ মই ইচ্ছুক আছোঁ হয় হয় ঠিক আছে বাকী কল কৰিব হয় ঠিক আছে বন্ধুসকল ক'ৰ পৰা আহিছা ক'ৰ পৰা আহিছা অঁ সুকুন কে নাম শুনা ৰাস্তা কেনেকৈ লাগে আৰু গাইছ এইফালে মানে কলেজ ফ্ৰেণ্ড লগ পালোঁ হাই কৈ দিয়া চিনি পাই আছে গৈ আমি মানে এখেতৰ লগত এহেঁতে আহিছে क्या गुंडा बनेगा रे तू আৰু গাইছ ইফালে মানে ছেকেণ্ড ইয়াৰ লগ পালোঁ তুমিও বহি আছা হাই বুলি কৈ দিয়া অঁ ছেকেণ্ড ইয়াৰত পঢ়ে মই ফাৰ্ষ্ট ইয়াৰত পঢ়োঁ এইফালে ছেকেণ্ড ইয়াৰত পঢ়ে এইফালে বা বহি আছে তোমাৰ নামটো কৈ দিয়া মোৰ নাম দীপিকা দত্ত सुकून का नाम सुना हाय हाय इतना सुकून আৰু এইফালে আমাৰ কৃষ্ণা হাই বুলি কৈ দিয়া আৰু এইফালে ৱাইফ হাই হাই আৰু দেখিব পাইছে বহুত পাব্লিকে মোক চাই আছে ভাবিছে কোন আহি পালে এইটো বৰ কণামায়াকৈ চাই আছে দেখিব পাইছে কিমান পাব্লিক হৈ গৈছে আৰু ৰাস্তা কেনেকৈ লাগে প্ৰতীক পাইছো ৰাস্তা কেনেকৈ লাগে লাইভত প্ৰথমবাৰ চাই আছো ঠিকে আছে বাৰু মই ইয়াত বহিব মানে মন নাই জাষ্ট লগ পালোঁ মানে ফ্ৰেণ্ডসকলে সেইটো কাৰণে আহিলোঁ এতিয়া যাওঁ অকণমান এনেই আৰু ঘূৰি ফুৰোঁ মোৰনো কাম কি আৰু দেই तारों का चमकता गहना हो এইফালে পুৰা একদম হিৰইন হৈ ওলাইছে আৰু এইফালে এতিয়া মেকআপ হ'ল নেকি মেকআপ হ'ল এই মেকআপ হ'ল জাষ্ট ড্ৰেছ পিন্ধি পেলাই ওলালে হ'ল আৰু হাই এটা দিয়া বাই বাই দি দিয়া এনেই ইনষ্টাত পুৰা ৰিলছ বনাই থাকিব এতিয়া নাই মুখৰে মাত নাই চাওঁ এতিয়া নেদেখায় এনেই পুৰা ৰিলছ আৰু এইফালে ये बाबूराव का स्टाइल है ये मुंह से सुपारी निकाल के बात कर रहे बाबा बाकी itu makeup room ছোৱালী বুলি নাভাবিব দেই এইটো বহুত ভুল হৈ যাব সঁচাকৈ ইয়াত ল'ৰা বুলি নাভাবিব ছোৱালী নিচিনা নেদেখেনে ছেম ছোৱালী নিচিনা লাগিছে ল'ৰা বুলি মানে মিষ্টেক নকৰিব अरे कहना क्या चाहते हो
মানে মৰিদাক মেকআপ কৰি আছে মৰিদাই মানে মৰিদা ভালনে হাই বুলি কৈ দিয়ক तो उसमें मेरा क्या फायदा আৰু ইফালে এই কি লৈছ ঐ বাবু ঐ কি লৈছ তই পহৰি ইফালে পহৰি মেকআপ কৰি আছে আৰু দাদাসকলে মেকআপ কৰি আছে ন আৰু ইফালে বাবাং দা আজি কৃষ্ণ ওলাইছে কৃষ্ণ বসুদেৱ ওলাইছে এয়া হাই বুলি কৈ দিয়ক मुंह में से बोलना वहाँ पे आवे ना বাকী যাওঁ এতিয়া মানে আমাৰ ইয়াত মানে বহুতে ৰাস চাব আহে আৰু বহুতে ভাল পায় এতিয়া মানুহবিলাক সৰুচোন ভাল পায় নে নাপায় তোমালোক ক'ৰ পৰা আহিছা কৰণীৰ পৰা ৰাস চাব আহিছা কিমান বছৰ হ'ল ইয়াত ৰাস চাই থাকা নাই নাই চিধা কোৱা ৰাস চাব আহিছা ন এই ঈদ ঢালিম কিবা প্ৰব্লেম আছে নেকি কি প্ৰব্লেম আছে দেখা অঁ তাকেইতো আকৌ লাষ্ট কৰিছে তোমালোকে কেমেৰা এনেধৰণৰ ইনষ্টা চাগে কিমান ৰিলছ বনাই থাকা ইনষ্টা চাগে কিমান ৰিলছ বনাই থাকা কিমান হয় পিছে ৰাস চাই ভাল পোৱা ইয়াৰ ৰাস চাই ভাল পোৱা নে এই বছৰ আহিছা নে আহি আছিলে আগত অঁ কেনেকৈ লাগে ভাল লাগে নাই মই এইডোখন গাঁৱৰ হয় দেই এইবুলিকে মই আছোঁ বুলিকে ভাল লাগিছে বুলি নকবা যোনটো লাগে সেইটো কোৱা ভাল লাগিছে নে বেয়া লাগে ভাল লাগে সঁচাকৈ ঠিকে আছে বাৰু বাকী এইটো দিলে একো প্ৰব্লেম নাই হাই বুলি কৈ দিয়া চবে ঠিক আছে লগ পাই ভাল লাগিল বাই বাই নবহত ভালনে ইফালে মানে ভাৱৰীয়াসকল থাকিব ইন্ন কেনেকুৱা খবৰ ভালনে आप कहाँ थे ज्ञानी बाबा এয়া দেখিব পাইছে ইয়াত ভাৱৰীয়াসকল মানে ইয়াত চব আহি পেলাই মানে ইয়াত তাৰপিছত ইফালে ওলাই যাব আৰু তাৰপিছত ৰাস লীলা পাব দিয়ক চাই থাকা আপোনালোকে তো গাইছ মই মানে গোপী নাচিবৰ কাৰণে মানে এয়া ওলাই ল'লোঁ মেখেলা চাদৰ পিন্ধি পেলাই একদম লাজে লাগিছে এতিয়া গোপী নাচিম গৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম মজা লাগিছে একদম ভিডিঅ'টো বনাই মজা লাগিছে আপোনালোকক চাই মজা লাগিব আকৌ কিবা দখনা এটা পিন্ধি আহিলে আমাৰ মানে ট্ৰেডিশ্যনেল ড্ৰেছ এইটো একচুৱেলি মাইকী মানে পিন্ধে কিন্তু আমি মতা মানে পিন্ধিম এতিয়া মানে মেখেলা চাদৰটো মানে নিমিলিল মানে নাচিব নোৱাৰোঁ সেইটো পিন্ধি পেলাই এতিয়া দখনা পিন্ধিম চাওক আপোনালোকে পিন্ধি পেলাই দেখুৱাই আছোঁ মই মানে ফাইনেলি ওলাই হ'ল আৰু এই চশমাটো থাকে মোৰ দেখিব গৈছে পুৰা মানে আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ